বন্ধুসকল এই মুহূৰ্তত নিৰ্বাচনৰ ফলাফল সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নিৰ্বাচনৰ ফলাফল প্ৰায় সমাগত তাৰ পূৰ্বে কেইবাটাও এক্সিট পোল প্ৰকাশ পাইছে 2 মেত ঘোষণা হ'ব সংবিধান সভাৰ 2021ৰ নিৰ্বাচনৰ ফলাফল তাৰ পূৰ্বে অৰ্থাৎ 29 এপ্ৰিল 2021ত ঘোষণা হ'ল এক্সিট পোল 126খন আসনৰ ভিতৰত কোনে কিমান আসন পাব তাক দেখুৱা হ'ল এবিপি সি ভোটাৰৰ এক্সিট পোল অনুসৰি বিজেপি প্লাছক দিয়া হ'ল 58ৰ পৰা 71খন আসন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক দিয়া হ'ল 53ৰ পৰা 66খন আসন আৰু অন্যান্যক দিয়া হ'ল 5খন আসন ইণ্ডিয়া টুডেৰ এক্সিট পোল অনুসৰি বিজেপিক দিয়া হ'ল 75ৰ পৰা 85খন আসন আৰু কংগ্ৰেছক দিয়া হ'ল 40ৰ পৰা 50খন আসন আৰু অন্যান্যক দিয়া হ'ল 1ৰ পৰা 4খন আসন ৰিপাব্লিক CMXৰ এক্সিট পোল অনুসৰি বিজেপিক দিয়া হ'ল 60ৰ পৰা 66খন আসন কংগ্ৰেছক দিয়া হ'ল 26ৰ পৰা 28খন আসন আৰু অসম গণ পৰিষদে পাব 10খনৰ পৰা 40খন আসন পাব বুলি দেখুৱা হৈছে আৰু AIUDFে 11ৰ পৰা 13খন আসন পাব বুলি দেখুৱা হৈছে যদিও BPF দলক মাত্ৰ 5ৰ পৰা 7খন আসন পাব বুলি দেখুৱা হৈছে আৰু UPPLে 3খনৰ পৰা 4খন আসন পাব বুলি দেখুৱা হৈছে যদিও আৰু বাকি অন্যান্যক 1খনৰ পৰা 3খন আসন দিয়া হৈছে বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক্সিট পোল বিজেপি প্লাছক দিয়া হৈছে 75ৰ পৰা 85খন আসন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক দিয়া হৈছে 40ৰ পৰা 50খন আসন অন্যান্যক দিয়া হৈছে 1খনৰ পৰা 4খন আসন দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক্সিট পোল অনুসৰি বিজেপিক দিয়া হৈছে 75ৰ পৰা 85খন আসন আৰু কংগ্ৰেছ মহাজোঁটক দিয়া হৈছে 40ৰ পৰা 50খন আসন আৰু অন্যান্যক দিয়া হৈছে 1খনৰ পৰা 2খন আসন